নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে অসম বনাম মহাৰাষ্ট্ৰৰ মাজত ৰঞ্জী ট্ৰফীৰ মেচখন সমাপ্ত হৈছে আৰু এই মেচখনত অৱশেষত অসম ক্ৰিকেট দলৰ সন্মুখত যুঁজি হাৰ মানিলে শক্তিশালী মহাৰাষ্ট্ৰ দলে। মেচখন অতি ইণ্টাৰেষ্টিং আছিলে। যিসকলে লাইভ চাইছে সেইসকলে নিশ্চয় গম পাব অসম টীমে হাৰাৰ পথত আছিলে আৰু সেই হাৰাৰ পথৰ পৰা ঋষভ দাসে কি সুন্দৰ এটা ইনিংছ খেলি অসম টীমক খেলখনলৈ উভতি আনিবলৈ সক্ষম হৈছে আৰু এই খেলখনত অসম টীমে এই খেলখন ড্ৰ কৰিবলৈ সক্ষম হৈছে। অৱশেষত অসম ক্ৰিকেট দলটোৰ সন্মুখত যুঁজি হাৰ মানিলে শক্তিশালী মহাৰাষ্ট্ৰ টীমে ফাৰ্ষ্ট ইনিংছত বহুত ৰান সংগ্ৰহ কৰিছিল, কিন্তু ছেকেণ্ড ইনিংছত আমাৰ অসম টীমৰ খেলুৱৈসকলে অতি সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে, য'ত ঋষভ দাসে 114 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে। ফাৰ্ষ্ট ইনিংছত আমাৰ অসম টীমে 274 ৰানতে অল আউট হয় আৰু মহাৰাষ্ট্ৰ টীমে এই প্ৰত্যুত্তৰত 594 ৰানত 9টা উইকেট হেৰুৱাই অসম টীমক ছেকেণ্ড ইনিংছত বেটিং কৰিবলৈ দিয়ে আৰু আমাৰ অসম টীমে 6 উইকেট হেৰুৱাই 309 ৰান কৰি এই খেলখন ড্ৰ কৰিবলৈ সক্ষম হৈছে। কে শইকীয়া এই টীমৰ কেপ্টেইন হয় আৰু কেপ্টেইনে 52 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে। ৰাহুল হাজৰিকাই 39 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে। ঋষভ দাসে 114 ৰানৰ এটা সুন্দৰ ইনিংছ খেলি খেলখন ড্ৰ কৰিবলৈ সক্ষম হৈছে আৰু এইজন ল'ৰাই খেলখন একালাই ৰখাই ড্ৰ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছত আহিছিলে ৰিয়ান পৰাগে মাত্ৰ 12 ৰান কৰিবলৈ সক্ষম হৈছে। তাৰ পিছত আহিছিলে শিৱ শংকৰ ৰয়ে 0 ৰানত আউট হয়। তাৰ পিছত আহিছিলে গকুল শৰ্মাই 0 ৰানতে আউট হয়। তাৰ পিছত আহিছিল সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাই 53 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিবলৈ সক্ষম হৈছে। তাৰ পিছত আহিছিলে সৌৰাপমে 19 ৰানৰ এটা ইনিংছ খেলিবলৈ সক্ষম হৈছে। তাৰ পিছত আহিছিলে আকাশদ্বীপ গুপ্তাই 9 ৰান কৰে। ঋষভ দাস আৰু আকাশদ্বীপ গুপ্তাই এই খেলখনত নট আউট হৈ খেলখন ড্ৰ কৰিবলৈ সক্ষম হৈছে। তো এই আছিল ভিডিঅ'খনত কেনে লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব।